तेरे नाम की जोत ने सारा लिया तमस मेरा नमो नमो शंकर भोले राम शंकर जय प्रियो राम शंभो हे शिवाय नमो नमो शंकर भोले राम शंकर रुद्रदेव Hey guys, মই মুকেশ and welcome back to my YouTube channel আৰু মোৰ লগত আছে এফালে ৰাহুল আৰু আমি গৈ আছোঁ আজি নৰ্থ লখিমপুৰ তো মোৰ বাইকৰ মানে আজি সেকেন্ড সাৰ্ভিসিং তো ফাৰ্স্ট সাৰ্ভিসিংটো আমাৰ তাতে কৰালোঁ অকল মোবিলে চেঞ্জ কৰে তো মই ফাৰ্স্ট সাৰ্ভিসিংটো তাতে কৰালোঁ আৰু সেকেন্ড সাৰ্ভিসিং কৰিবলৈ মাতিছিলে আৰু আৰচিও আহি গৈছে আৰচি নাম্বাৰ প্লেট লগাই আনিম আজি তো গৈ আছোঁ আজি আমি লখিমপুৰ তো বলক আগফালে দেখুৱাই আছোঁ আপোনালোকক আৰু ইয়াৰ জেগাটো চাই লওক কিমান মজা তো বান্দৰদেয়া নোপোৱা আগতে জেগাটো পাব ইয়াৰ ভিউটো বহুত চালিয়া তো আমি অলপ ৰখিলোঁ ইয়াতে ফটো চটো উঠিলোঁ তো জেগাটো চাওক কিমান মজা ভিউ দেখিছে নহয় এইফালে পুৰা অৰুণাচল এইফালে ওলাই আছে এইফালে পাহাৰবিলাক বহুত মজা ধুনীয়া লাগি আছে তো এইখনত অকণমান ৰখিলোঁ আৰু বলক গৈ পেলাই দেখুৱাই আছোঁ আৰু লখিমপুৰৰ কিবা কিবি অলপ মন্দিৰ চন্দিৰো সোমাম তো দেখুৱাম আপোনালোকক তো ভিডিঅ'টো চাই থাকক আৰু এইফালৰ ভিউ চাওক না কিমান মজা ভিউ চাই ভাল লাগি গৈছে চাওক ভিউটো চাওক না তো অকণমান আগত গৈ পেলাই আমি বান্দৰদেয়া পাই যাম আৰু এইটো আপুনি পাব পথেলি পাহাৰ নোপোৱা আগতে পাই যাব মানে বান্দৰদেয়াৰ পৰা 5 কিলোমিটাৰমান এইফালে পাই যাব জেগাটো বহুত ধুনীয়া জেগা ভিউ বহুত মজা ফটো চটো উঠিব পাৰে ইয়াত ৰখি পেলাই অকণমান তো বলক যাওঁ এতিয়া আমি আজি ইমান গৰম নাই কাৰণে আহিও ভাল লাগিছে তো ৰাতিপুৱা মানে ওলালোঁ ঘপকৈ তাৰপিছত মই ফোন কৰিলোঁ বুকিং কৰালোঁ ছাৰ্ভিচিঙৰ কাৰণে তাৰপিছত কোনোবা লগৰ এটাক ফোন কৰি আছিলোঁ মানে কোনোবা যাব বুলি নেকি তাৰপিছত ৰাহুলক ফোন কৰিলোঁ তো ক'লে ৰাহুলে যাম বুলি তো ফুৰিব যাম বুলি ক'লে ওলাই যায় আৰু মানুহ দুজনমানক ফোন কৰিলোঁ সিহঁতৰ কাম আছিলে কাৰণে নগ'ল তাৰপিছত ৰাহুলক ফোন কৰিলোঁ ইয়াৰো কাম আছিলে তাৰপৰা যাম বুলি ক'লে তো ৰাহুলৰ একচুৱেলি কাম থাকেই তো সেইটো কাৰণে মই ফোন কৰা নাছিলোঁ ইয়াক তো এতিয়া পামেই আৰু আমি ডিলাৰ আৰু আমি আহি পাই গ'লোঁ ডিলাৰত আৰু ভিতৰলৈ যাওঁ এতিয়া গৈ চাওঁ তই কোনটো ল'বি RR310 আৰু বাইক চাইক ছাৰ্ভিচিং কৰা হৈ গ'ল এতিয়া আমি অকণমান গণেশ মন্দিৰত সোমাই যাওঁ আৰু আপোনালোককো দেখুৱাম গণেশ মন্দিৰটো আৰু এইফালে পাই গ'লোঁ গণেশ মন্দিৰ বাইকটো এই আগত থৈ দিওঁ এইফালে চাওক গণেশ মন্দিৰ এইফালে গেটখন এতিয়া সোমাই যাওঁ ভিতৰলৈ আৰু এয়া গণেশ মন্দিৰ পাই গ'লোঁ এতিয়া আমি আৰু বলক আপোনালোকক দেখুৱাই আছোঁ আৰু এইফালে চাই লওক এনেকুৱা পাৰ্কৰ নিচিনা অকণমান আছে আৰু এইফালে তো এইফালে চাওক ভিউ গণেশ মন্দিৰৰ তো এনেকৈ নাও নিচিনা বনাই থোৱা আছে এটা ভাল লাগে বহুত ইয়াত আহি আপুনি পূজা চূজা কৰিব পাৰে আৰু অলপ টাইম স্পেণ্ড কৰিব পাৰে তো আমি ওপৰত গৈ দেখুৱাই আছোঁ আপোনালোকক আৰু ওপৰৰ পৰা অলপ আহোঁ চাই মেলি এইফালে ভিউটো চাওক এইটো গণেশ মন্দিৰ আপোনাৰ চাই লওক
ইয়াৰ পৰা ভিউ চাওক কিমান মজা লাগিছে এইফালে। আৰু এই চাইডত চাওক, আৰু এইফালৰ ভিউ চাই লওক। ইয়াত আহি ধুনীয়াকৈ পূজা চূজা কৰি টাইম স্পেণ্ড কৰিব পাৰে সন্ধিয়া সময়ত। তো ভিউটো বহুত মজা এইফালৰ। আৰু এইটো বেক চাইডটো আপোনাৰ দেখুৱাই দি আছোঁ মই। আৰু এইটো বেক চাইডটো আপোনাৰ, তো আমিও আহিলোঁ, ভাল লাগিলে বাৰু। তো লখিমপুৰ গৈছিলোঁ, তো ৰাস্তা কাষতে হয়তো অকণমান সোমাই যাওঁ বুলি ভাবিলোঁ। তো গৈ পেলাই এতিয়া আপোনালোকক দুৰ্গা মন্দিৰো অলপমান দেখুৱাই দিওঁ। তো দুৰ্গা মন্দিৰো বহুত ধুনীয়া। তো ব'লক তাত গৈ দেখুৱাম আপোনালোকক। এতিয়া মই ইয়াত অলপমান ফটো চটো উঠি আমি আকৌ দুৰ্গা মন্দিৰ যাম। তো তাত গৈ আপোনালোকক দেখুৱাম দুৰ্গা মন্দিৰটো কেনেকুৱা। আৰু ইয়াত অলপ ফটো চটো উঠি লওঁ, তাৰপিছত গৈ আছোঁ তাত দুৰ্গা মন্দিৰ গৈ পেলাই দেখুৱাম। আৰু ইয়াৰ পৰা ভিউ এটা চাই লওক কেনেকুৱা, ভিউটো দেখুৱাই আছোঁ মই। চিনেমেটিক ভিউ অলপ দেখুৱাই দিওঁ। এইফালে পাৰ্ক আছে, এইফালে পাৰ্ক আপোনাৰ খেলিব পাৰিব, কিবা কিবি আছে। আৰু ৰাহুলক চশমা দিছিলোঁ, চশমা হেৰাই দিলেহি। এতিয়া মই বিচাৰি আছোঁ ফটো উঠিবলৈ, চশমা নাই। আৰু এতিয়া ওলাই আমি দুৰ্গা মন্দিৰ গৈ আছোঁ, তাত গৈ পেলাই দেখুৱাই আছোঁ আপোনালোকক। 500 নেকি? কম ডাঙৰ আছে ন, হৈ যাব। তো এতিয়া ওলাই যাওঁ আমি। আৰু এতিয়া ব'লক দুৰ্গা মন্দিৰটো দেখুৱাই দিওঁ আপোনালোকক। এতিয়া সেই দিনটো একদম মানে ৰ'দ নাই, হ'লেও বহুত বেছি গৰম লাগি আছিলে। আৰু এতিয়া ৱেডাৰটো বৰ মজা হৈ গৈছে, ভাল লাগি আছে। আৰু বেছি দূৰ নহয়, আপোনাৰ 500 মিটাৰেই হ'ব চাগে। 500 মিটাৰ অহাৰ পিছত আপোনাৰ দুৰ্গা মন্দিৰ পাই যাব। তো ব'লক মই তাত দেখুৱাই দি আছোঁ দুৰ্গা মন্দিৰটো কেনেকুৱা। গৈ দেখাওঁ আপোনালোকক কেনেকুৱা দুৰ্গা মন্দিৰটো। আৰু নৰ্থ লখিমপুৰ আহিলে একদম ৰাস্তা কাষতে হয়। তো আপোনালোকে দুৰ্গা মন্দিৰ আৰু গণেশ মন্দিৰ সোমাই যাব পাৰে। তো বাইকখন এইটো চাইডে থৈ দিওঁ। বাইকখন ইয়াত পাৰ্ক কৰি দিওঁ। আৰু এইফালে চাওক দুৰ্গা মন্দিৰ পাই গ'লোঁ। তো এইফালেদি সোমাই যাব লাগিব। হেলমেটটো খুলি লওঁ। আৰু পাই গ'লোঁ এতিয়া দুৰ্গা মন্দিৰ। তো খুব ভাল লাগিলে আহি। ইয়াত ওপৰলৈ উঠি যাওঁ এতিয়া। ৰাহুল গ'ল ওপৰলৈ। আৰু চাওক খুবেই ধুনীয়া এইটো দুৰ্গা মন্দিৰ, খুব ভাল লাগে আহি আপোনাৰ। তো আহিলে এফালে সোমাই যাওঁ আৰু। তো ৰাহুলে পূজা চূজা কৰি ল'লে এইফালে, দুই জেগাতে পূজা কৰিলে। আৰু এইফালে চাওক দুৰ্গা মা। আৰু বেক চাইডটো চাওক।
আৰু ভাল লাগিলে আহি পেলাই ইয়াত দুৰ্গা মন্দিৰত। তো এতিয়া আমি ওলাই যাওঁ, ধুনীয়াকৈ চালোঁ দুৰ্গা মন্দিৰ। তো একেবাৰে ৰাস্তা কাষতে আছে, আপোনালোকে লখিমপুৰ আহিলে যেতিয়া গণেশ মন্দিৰো সোমাই যাব পাৰে আৰু দুৰ্গা মন্দিৰো সোমাই যাব পাৰে। তো ৰাস্তা কাষতে আছে, তো আহিলে এবাৰ দৰ্শন কৰি যাব পাৰে মজাকৈ। তো চাওক এইফালৰ ভিউটো কেনেকুৱা, এইফালে পুখুৰী, ইয়াৰ পৰা চাওক ভিউ কি মজা লাগিছে। আৰু এতিয়া ওলাই যাওঁ, আৰু এতিয়া ক'তো নৰখোঁ আৰু ডাইৰেক্ট ঘৰ। তো আহিলোঁ, ভাল লাগিলে, গণেশ মন্দিৰ চালোঁ, দুৰ্গা মন্দিৰ চালোঁ। তো খুব ভাল লাগিলে চাই আজি। দিনটো মজাকৈ ওলাই গ'ল, গৰম বেছি পৰি আছিলে, আহি মনটোও ভাল লাগি গ'ল।